ফাংচন চাব গৈ আছোঁ এয়া ভণ্টি মানে এয়া আৰু এজনী ভণ্টি বুলি ক'ব লাগিব আৰু হাই মই আছো হাই এইজনী আন্ধাৰত দেখি পাইছে নে নাজানো আমি প্ৰগ্ৰাম চাব ওলাইছোঁ দেই লগত মাক আজি এৰি দিছোঁ ঘৰতে আমি অকলে গ'লে এই আন্ধাৰ মুখখনি ভালকৈ ধৰি নাপাইছে হয়নে এইটো দি দিব দেই We are going to function. Light gol. এয়া আমি ফাংচন হোৱা জেগালৈ আহি পালোহি নিশিতা গোস্বামী বাইদেৱে এংকাৰিং কৰি আছে আজি গান গাবলৈ কুসুম কৈলাশ আহিব আজি মুখ্য আকৰ্ষণ কুসুম কৈলাশ আমি আজি তেওঁৰ প্ৰগ্ৰাম চাবলৈ আহিছোঁ গোটেইকেইজনী খাবলৈ আহিছোঁ আজি আমি পুৰা এনজয় কৰিছোঁ পুৰা আজি গোটেইকেইজনীয়ে নাচিছোঁ আমাক আজি কোনে পায় আৰু আমি ফাংচন চাই আহি গ'লো এতিয়া আমি কিয় যাম ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ আছোঁ এহঁত দুজনীক থৈ আহোঁ আমি ইহঁতক আগবঢ়াব গৈছোঁ আন্ধাৰ হৈ গৈছে বাৰু আমি বহুত ভাগৰ লাগিছে অঁ মানুহজন সিফালে মানুহজনে আহি আছে আধা মৰা হয় এতিয়া আমি ঘৰ যাওঁ ঘৰ গৈ পেলাই বাকী ভিডিঅ' কৰি আছোঁ বাই বাই যোৱাকালি ৰাতি ফাংচনৰ পৰা আহোঁতে 3টা বাজিলে আমি জাষ্ট আগতে শুই উঠিছোঁ এতিয়া ভণ্টিহঁতে শুই আছে তাহাঁতৰ কাৰণে এতিয়া চাহ বনাওঁ নেকি এয়া ভণ্টিয়ে আলু কাটি আছে আৰু এইফালে চাহো খাই আছে একেলগে দুটা কাম কৰি আছে হয়নে এইফালে তাইও আৰু মৌচুমী বাইদেউ লাজ কৰিছে মুখখন বোলে ফুলি আছে তাইৰ শুই উঠা দেৰি এইফালে মানুহজনো চাহ খাই আছে নিমকি বিস্কুট আৰু লাল চাহ তাই শুয়ে আছিলে বাই বাই আকৌ আহিবা ভণ্টিহঁত গ'লগৈ খুৱাই বোৱাই তাহাঁতক বিদায় দিলোঁ এতিয়া ভাবিছোঁ ময়ো অকণ ৰেষ্ট লৈ লওঁ যোৱাকালি ৰাতিৰ টোপনি পূৰা ক্ষতি সেইবাবে ভাবিছোঁ অকণমানি শুই লওঁ আজিৰ ব্লগটো ইমানতে সামৰোঁ আৰু যদি মোৰ ব্লগটি চাই আপোনালোকক ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই